নমস্কাৰ, মই অসমৰ বাসিন্দা হিচাপে অসম জীয়ৰী লাভলীনা বৰগোহাঁইক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম জীয়ৰীক লৈ মই অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তেখেত আমাৰ নৱপ্ৰজন্মৰ আৰ্হি স্বৰূপ। গতিকে যিসকল সন্তানে খেলাৰ প্ৰতি আগ্ৰহী তেওঁলোকে যাতে লাভলীনা বৰগোহাঁইৰ নিচিনাকৈ আগবাঢ়ি আহিব বুলি মই আশাবাদী। আৰু অসম জীয়ৰী যে এদিন সোণৰ পদক লাভ কৰিব সেয়াও নিশ্চিত। তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।